অনুষ্ঠানটোৰ নাম? অনুষ্ঠানৰ নাম এক্সেল ছায়েন্স ইনষ্টিটিউট গোসাইগাঁও। এই ইনষ্টিটিউট উদ্দেশ্যটো খোলাৰ এইটোৱে আছিলে যে আগতে দেখিছোঁ যে আমাৰ এই অঞ্চলৰ যিহেতু দুখীয়া অঞ্চল, চব গোটেই মানুহবিলাক দুখীয়া, তেওঁলোকে ভাল ভাল মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বাহিৰত পঢ়িব নোৱাৰে। বাহিৰৰ শিক্ষানুষ্ঠানবিলাকত খৰচ বহুত খৰচী, এইটো তেওঁলোকে বেয়াৰ কৰিব নোৱাৰে। আৰু আগতে ধৰক ইয়াতে চাব ডিভিজনত ভাল তেনেকুৱা ছায়েন্সৰ শিক্ষা অনুষ্ঠান নাছিলে, সুদূৰ সেই বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰত গৈ পঢ়িব লগা হৈছিলে। এতিয়া সম্প্ৰতি গোসাইগাঁও মহকুমাত ভালেকেইখন বিদ্যালয় গঢ় লৈ উঠিছে আৰু আমিও চেষ্টা কৰিছোঁ যে এক্সেল ছায়েন্স ইনষ্টিটিউটটো ভৱিষ্যতে ভাল এটা অনুষ্ঠানলৈ যাতে আমি পৰ্যবেক্ষিত কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আমি যিসকল ছাত্ৰ ছাত্ৰী পাইছোঁ, আমি যথেষ্ট ভাল মেধাৱী ছাত্ৰ ছাত্ৰীসকল আমি পাইছোঁ। প্ৰথম বছৰত আমি বেছি ভাল মেধাৱী পোৱা নাছিলোঁ যদিও আমি এভাৰেজ ষ্টুডেণ্ট বেছিভাগ পাইছিলোঁ। তেওঁলোকে এইবেলি ভাল ফল দেখুৱাইছে, আমি ইয়াৰ কাৰণে সন্তোষ প্ৰকাশ কৰিছোঁ। বৰ সন্তোষ পাইছোঁ। আমি আমাৰ এইটো ফাৰ্ষ্ট বেচ, আমি 24-25ত ফাৰ্ষ্ট বেচ আমাৰ ষ্টাৰ্ট হৈছিলে। এইটো প্ৰথমটো বেচ এইবাৰ পৰীক্ষা দিছে আৰু তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ ছাত্ৰসকলে আমাৰ অনুষ্ঠানৰ নাম উজ্জ্বল কৰিছে। আমাৰ ৰিজাল্ট, এইবাৰৰ ৰিজাল্ট ডিষ্টিংশ্যন এজনে পাইছে, ষ্টাৰ মাৰ্ক পাইছে দুজনে, ফাৰ্ষ্ট ডিভিজন 8জনে পাইছে, ছেকেণ্ড ডিভিজন 22জনে পাইছে, থাৰ্ড ডিভিজন 2, টোটাল লেটাৰ্ছ পাইছে 14জন। এইখিনি আমাৰ এইবাৰৰ পাৰফৰ্মেঞ্চ। এইবাৰ সৰ্বোচ্চ নাম্বাৰ তেওঁ ডিষ্টিংশ্যন পাইছে 86.4%। তেওঁ হ'ল সুহানা নাছৰিন খান, ভাল প্ৰদৰ্শন দেখুৱাইছে। আমি তাইৰ ফলাফলত বহুত সন্তোষ প্ৰকাশ কৰিছোঁ আৰু আমাৰ এই ইনষ্টিটিউশ্যনৰ ফালৰ পৰা তাইক শুভেচ্ছা আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ। And I'm a student of first year from Excel Science Institute. কেনেকুৱা লাগে এইটো স্কুল? The পঢ়া শুনা institute, কেনেকুৱা? the institute is really nice. Very The nice. teachers are also really nice, and we also really get along with them. They teach us really well. They take care of us, and I am happy. Miss Bradley Murmu. এইটো কোনটো প্ৰতিষ্ঠানত তোমালোকে পঢ়া? I am studied in this Gosaigao Excel Science Institute. What is the environment? Yes, it is very good, and all the teachers they are trying hard to teach us, and also we students always try to obey our teachers and attend our class regularly. Yeah, we all are satisfied because our sir and teachers all guide us, and they love us, they teach us nicely, and also they respect and love us like their children.